আজি এটা স্পেচিয়েল ৰেচিপিৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়াত লৈছোঁ কলা সৰিয়হ বিলাহী আৰু পিঁয়াজ এইখিনি মিক্সিত মাৰি লৈছোঁ আৰু আনফালে লৈছোঁ নহৰু কাটি লৈছোঁ আৰু জলকীয়া লৈছোঁ কেঁচা জলকীয়া আৰু শুকান জলকীয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ নিমখ হালধি দি আৰু মছলা লৈছোঁ ৰেড চিলি পাউডাৰ আৰু ধনিয়া কাক দম দিছা ন বহা পছটো কি কৰিলা আৰু এতিয়া তেলখিনি গৰম হোৱাৰ তেলখিনি দিছোঁ অলপমান কালজিৰা জলকীয়াখিনি দি দিছোঁ এইখিনি অকণ ফ্ৰাই কৰি ল'ম আৰু এইখিনি ভাজি লৈছোঁ অকণমান ছেকেণ্ডৰ কাৰণে আৰু ইয়াত মই যিখিনি মছলা পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ আৰু ইয়াৰ পিছত ইয়াত দি দিম কাটি থোৱা নহৰুখিনি একচুৱেলি সৰিয়হখিনি পিচিবৰ কাৰণে মই পিঁয়াজখিনি দিব লগা হৈছে কাৰণ মোৰ মিক্সিটো অকণমান ডাঙৰ আপোনালোকে পিঁয়াজখিনি কাটিও দিব পাৰিব ইয়াত আৰু অকণমান আদা দি দিব মই আদাটো ক'ব থাকি গ'ল আৰু সেইখিনি পিছাৰ পিছত এইখিনি ভালদৰে ভাজি লৈছোঁ ইয়াত দিছোঁ নিমখ হালধি আৰু ইয়াত অকণমান মছলা দিম জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু এইখিনি ভালদৰে ভাজি ল'ম আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু ইয়াত দিছোঁ এতিয়া পানীখিনি ভালকৈ এটা উতল আহিব দিম আৰু তাৰপিছত ইয়াত মাছখিনি এৰি দিম এতিয়া ইয়াত মাছখিনি যেতিয়া পূৰা উতলি যাব আৰু জোলটো অকণ কমি আহিব তেতিয়া অফ কৰি থ'ম আৰু আপোনালোকে ইচ্ছা কৰিলে ধনিয়া পাত দিব পাৰে কিন্তু মোৰ ওচৰত ধনিয়া পাত নাই কলা সৰিয়হ দি বনালে কিন্তু মাছৰ তৰকাৰী অকণ খাবলৈ ধুনীয়া হয় এয়া চব ভাল লাগিলে খাই টেষ্টি হৈছিলে আপোনালোকে বনাই চাব পাৰে চিম্পলকৈ কলা সৰিয়হ দি বগা সৰিয়হকৈ কিন্তু মই কলা সৰিয়হতে বেছি টেষ্ট পাওঁ আৰু যদি আপোনালোকে বনাই ভাল পায় তেনেহ'লে এটা কমেণ্ট কৰি নিশ্চয় জনাব মোক লগাই দিয়ে ইয়াত লগোৱা ইয়াত ইয়াৰ পৰা লগাই দিয়া ওলাইছে লগাই দিয়া আলোচনা চলিছে পনীৰ আৰু ৰুটি পনীৰ কেনেকে বনাব আকৌ কৈ দিয়া পনীৰ মানে সৰু আলু সিজাই পেলাই ধুনীয়াকে মানে ফ্ৰাই কৰি তাৰপৰা পনীৰ দি বিলাহী দি ধনিয়া পাত দি আৰু ইমান ধুনীয়াকে কৈ দিয়া ষ্টুডেণ্টে এনেকে ক'লে মাষ্টৰনীয়ে সুধিলে কি হয় পেৰেণ্টছত পিজে তেনেকে কৈ জানা ভাত কেক খাইছানে আমি খাওঁ দেই কেক চাহ কি খাইছা বাবা চাওঁ দৰৱ খাইছা খোৱা কাহৰ দৰৱ খাইছা মোকো খুৱাব খুজিছা মই নাখাওঁ তুমি খোৱা কাহৰ দৰৱ থকাৰ কাৰণে নিজে নিজে উলিয়াই কাহৰ দৰৱ খাইছে এইয়া ৰাতিপুৱাই উঠি মুখ চুখ নোধোৱাকৈ কোনে দৰৱ খায় Papa. Papa নে কি কৰিছা
কি কই নবুৰ চুলিখিনি বহুত দীঘল হৈ গৈছে মানে এনেকুৱা আৰু যত লাগে এডোখৰত বহুত একেন টাইপ হৈছে চুলিখিনি যে কটাই দিম আৰু ঘৰলৈকে নাপি দুজনক মাতিছোঁ কাটি দিব এতিয়া কিমান বিহু দেখাই নাজানো পুৰা কান্দে আগৰ কিবাত বহুত কান্দিছে তো ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ চাই থাকক আপোনালোকে আৰু আমাৰ কান্দুৰী বাইক চাব আজি কিমান চিঞৰি কান্দিব उसको पता चल गया Sang sudah ketika nak lagi Isyamia sudah kena sang oh iya lo lagi tu ni kena lo dah dulu lagi tu deh jikona kandila deh মানে চিঞৰি চিঞৰি কান্দিলে আৰু ভিডিঅ' ৰেকৰ্ড কৰাত মোবাইল ক'ৰবাত থলোঁ আৰু বাপেক মাক আমি চব লাগি গ'লোঁ তাইক কান্দন বন্ধ কৰিবলৈ আৰু ফাইনেলি হৈ গ'ল গা পা ধুৱাই আনিলোঁ পূৰা গৰম পানী কৰি মূৰ চুৰ ধুৱাই দিলোঁ এতিয়া হৈ গ'ল মোৰ দিনো লাগিছেনে বুলি দিনো লাগিছেনে মোক কৈ দিয়া লাজ লাগি গৈছে লাজ লাগি গৈছে ন ঐ ইমান হাঁহি নে ভিডিঅ'টো বহুত দিনৰ পৰা কণ্টিনিউ কৰি থকাই হৈছে অলপ অলপকৈ তুলিছোঁ আৰু আপোনালোকে প্লিজ চাব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব তো নবুৰ চুলি কটা হৈ গ'ল আৰু আজি আমাৰ নবুৱে কাজল লগাইছে কাজল লগাইছে ধুনু লাগিছে তোমাক ধুনু লাগিছে নে তোমাক ধুনু লাগিছে নে ধুনু লাগিছে তোমাক আৰু এয়া হৈছে আমাৰ নবুৰ নিউ হেয়াৰ ষ্টাইল টাটা কৈ দিয়া টাটা দি দিয়া আৰু আজি সেই ভিডিঅ'টো ইমান দিনৰ পৰা কৰি থকা ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আন এটাৰ ভিডিঅ' সৈতে আপোনালোকক পুনৰবাৰ লগ পাম মনৰ পৃথিৱীত আৰু তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক আৰু সকলোৱে হাঁহি থাকক আৰু আপোনালোক সকলোকে আমাৰ অসমীয়াৰ ভোগালী বিহুৰ অনেক শুভেচ্ছা জনালোঁ আৰু টাটা